লাষ্টৰ ভিডিঅ'টো য'ৰ পাই এৰিছিলোঁ তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। আজি মানে অকল বগৰীয়ে খোৱা নহ'ব, লগতে আৰু দুটামান বস্তু খোৱা হ'ব, কৈ আছোঁ আপোনালোকক। পিছে বস্তু কেইটা আনিছে এয়া পল্লৱীয়ে। টানা, চাওকচোন, বগৰী খাই মেলি আমি এয়াও খাম এতিয়া। আপোনালোকে হয়তো ভাবিছে কিমান খোখোৱা যে এইকেইজনী, কিন্তু ছোৱালী মানুহ যে আমি এইবোৰে ভাল পাওঁ। আৰু সদায় সদায়তো লগ নকৰোঁ, আমি বহুত দিনৰ মূৰতে লগ কৰোঁ। সেইবাবে যেতিয়াই লগ কৰোঁ কিবা এটা খোৱা হয় আৰু হেভিকে। আমি যে আকৌ খাটি অসমীয়া, কিবা এটা খোৱাৰ পিছত তামোল পাণটো লাগিবই। সেইবাবে নিহাই তামোল পাণো লৈ আহিছিলে ঘৰৰ পৰাই। যিহেতু কালিলৈ মাঘৰ উৰুকা, সেইবাবে মায়ে আজি পিঠা বনাবত লাগিছে। আৰু সেয়েহে খানা বনোৱাৰ দায়িত্বটো মোৰ তাত পৰিল। মায়েনো কি বনাই আছে তাকে ভাবিলোঁ দেখাই দিওঁ আপোনালোকক অলপ। বৰ্তমানতো মায়ে লাৰু বনোৱাত লাগি আছে। আৰু মই আজি বনাবলৈ লৈছোঁ মুড়ি ঘণ্টা। কিবা মাজে মাজে উকাই মোৰ অলপ বেলেগ বেলেগ বস্তু খাব মন যায় থাকে মানে। মুড়ি ঘণ্টা বনোৱা ভিডিঅ' ধুনীয়াকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু সময়ে নিমিলে তেনেকৈ। মই ভাত খাই উঠো মানে দেখিছোঁ মায়ে এইটো পিঠা বনোৱাত লাগি আছে এতিয়া। আজিলৈ ভিডিঅ'টো ইমানেই।